কৰিছো এটা হিও ডাঙৰ হৈ চাকৰি কৰিব চাকৰি কৰি মোক খুৱাব বা তাৰ লৰাক খুৱাব মানে চাকৰি 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 কিন্তু মা দেউতাই এটা কথা নাজানে যে তেওঁলোকৰ দিনত চাকৰি পোৱাটো সহজ আছিল ঘৰৰ পৰা মাতি নিছিল চাকৰি কৰা হাই কিন্তু আজিকালি ইমান সহজ নহয় এই কথাটো মা দেউতাই বুজি নাপায় মা দেউতাই জানে তক পঢ়ালো শুনালো চাকৰি পাবই লাগিব কথাটো এনেকুৱা কিন্তু ৰিয়েলিটিটো এইটো যে এপিডিচিএলত 1800 পোষ্ট ওলাব লৰা ছোৱালী এপ্লাই কৰিব 6 লাখে ধৰি ললো 1 লাখে পালে 1 লাখে নাপায় 1800 পাব তথাপিও ধৰি ললো পালে 1 লাখে বাকি 5 লাখে কৰিব কি কৰিব বেপাৰ কৰিব লাগিব বেপাৰী হ'ব লাগিব বিজনেছ কৰিব লাগিব কেছ কৰিবই লাগিব কিন্তু বেপাৰ বা বিজনেছৰ কথা যদি মা দেউতাক কও না মুখখন পেটে দিয়ে মানে বেপাৰ কৰিবি তুই ইমান পঢ়ি শুনি বেপাৰী হবি এনেকুৱা তাই তাৰমানে কিন্তু অসমৰ মানুহৰ মাইণ্ডছেটটোৱে বেলেগ অনলি চাকৰিহে লাগে যেনেকৈ নহওক প্ৰাইভেটত হ'লে চাকৰি লাগে সেইবাবে এতিয়া চাকৰিয়ে কৰিম বাৰু কিন্তু পালেহে কৰিম নৰ্মেল পঢ়িছো মই কোনো IIT ছাত্ৰ নহয় মই কোনো ITI ছাত্ৰ নহয় মই জাষ্ট আৰ্টছত ডিগ্ৰী লোৱা এজন ল'ৰা তো মই জানো না নিজৰ কেপাবিলিটি কিমান